নাচ গান দেখি গম পাইছেই চাগে পিকনিক গৈ আছোঁ। যিটো ঠাইত পিকনিক খাবলৈ আহিছিলোঁ পিকনিক প্লেচটো মানে ইমান এটা ভাল নালাগিল, চ' ইয়াৰ পৰা আৰু বেলেগ এটাত যাওঁ। ৱেলকাম বেক টু মাই চেনেল আলানিয়া স্মল ৱৰ্ল্ড। আৰু মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি পিকনিক খাবলৈ আহিছোঁ। এই পিকনিকৰ এটা ভিডিঅ' বনালোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। আৰু পিকনিকৰ বতৰ আৰু ডিচেম্বৰৰ ফাৰ্ষ্ট উইক ফাৰ্ষ্ট ছানডে, চ' আহিলোঁ আমি। বেছি মানুহ নাই যিহেতু আৰম্ভণি হৈছে, দেখুৱাই থাকিম কি কৰোঁ। আৰু আজি আমি পিকনিকলৈ আহিছোঁ চন্দ্ৰপুৰ। এয়া তালি টোপোলালৈ গৈ আছোঁ আমি আমাৰ গন্তব্য স্থানলৈ, য'ত আমি পিকনিক খাম। আৰু এয়া এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ, ব্ৰেড আৰু কণী খাম আমি এতিয়া। দেখিছেনে বেচেৰাহঁতে কিমান কষ্ট কৰিছে। ঘৰততো আৰামত থাকে, ইয়াতে লগাই দিছোঁ আৰু পূৰা কামত। মোৰ লগত ব্ৰেড খাই পাইছেনে? আমি আজি খাম দেই। মানে কথাটো এনেকুৱা হ'ল যে ব্ৰেডৰ লগত খাবলৈ জেম বিচাৰি নাপালে, চ' জেমৰ ঠাইত কি কৰিলে, মৌটোকে লৈ আহিলে। আৰু সেয়া চাওক আমাৰ পোৱালীৰ ডান্স চাওক, অকলে তামাম এনজয় কৰে তাই, একদম নিজৰ লগতে আৰু। মই ভিডিঅ' বনাইছোঁ। পিকনিক প্লেচটো কেনেকুৱা লাগিছে? ভাল লাগছে। পিকনিক প্লেচটো কেনেকুৱা লাগিছে কওক? পাহাৰৰ মাজত পাহাৰ আমাৰো আছে, সেইকাৰণে ইমান ভাল লগা নাই। গাঁৱৰ মানুহবিলাক ভাল পালে আকৌ। আৰু এয়া চাই লওক চাৰিওফালৰ পৰিৱেশ, ধুনীয়া হয় পৰিৱেশটো, গছ গছনিৰে ভৰা, নদী পাহাৰ, ভাল লগা পৰিৱেশ। আপোনালোকেও আহিব পাৰে। আমি আহিছোঁ চন্দ্ৰপুৰ পিকনিক স্পটত আহিছোঁ। আৰু এইফালে এয়া খানাৰ আয়োজন চলি আছে।
বঢ়িয়া লাগিছে আমি এনজয় কৰিলো আমাৰ গাঁৱৰ ল'ৰা বোৱাৰীখিনিৰ মাজত আমি নমস্কাৰ খুবেই ভাল আজি এই প্লেচটো খুবেই ধুনীয়া আৰু অহা বছৰ আমি আশা কৰিছো ইয়াতকৈ আৰু যাতে ভাল আৰু আমি যাতে মানে স্পটত যাব পাৰোঁ আৰু এই আমাৰ উপাসনা বৰা উপাসনা ডেকা চৰি তেখেতে কিবা এটা আমি মানে এনজয় কৰিছোঁ আমি যিটো স্পটটো আমি খুব এনজয় কৰিলোঁ আৰু অহা বছৰ আমি আশা কৰিছোঁ আৰু যাতে ভাল এটা স্পটত যাব পাৰোঁ আৰু এই আমাৰ দীপাক্ষীয়ে কিবা এটা ক'ব আৰু এয়া মটন বনাই আছে একদম শ্বাসটো ইফালে লৈ লোৱা বেয়া কুইট নি কিন্তু দেই এয়া চিকেন আৰু এয়া মিক্স ভাজি কুই চেণ্ডেল পিন্ধিলো আহা আহিছো আমি পিকনিকত আহিছো ক'ত আহিছো হয় নেকি কি কৰিবলৈ বিলুং খেলিবলৈ এয়া নাৱত বটিং কৰিবলৈ আহিছো কিনো আছে আৰু এইখিনিত নাৱত উঠিব লগা ভয় লাগে মোৰ नाती है तुम्हारा नाव में पानी घुस रहा है ना हाँ हाँ ये राउंड पे दे दो थोड़ा हो जाएगा বাকী যিয়ে নহওক বিহু মেইন ন হয়নে এয়া আমি খাই লওঁ ভাত উৰিবৰ মন যায় ঈশ্বৰে নিদিলে ও গছৰ কুলি বইলাৰ চকুৱে কথা কলে ইমান মৰম লাগে কাষলে তুমি আহিলে উঠে চকুৱে কথা কলে ইমান মৰম লাগে কাষলে তুমি আহিলে বিছনাত
এয়া খাই বৈ হৈ গ'ল এতিয়া যাওঁ আৰু ঘৰলৈ ফটো শ্বেয়াৰ কৰিলোঁ আৰু এই ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব থেংক ইউ